Hambrana biar calon penyi di men samirim link tipi nan biar tang tangken ujian. সকলো পশ্চিম কাৰ্বি আংলঙৰ সাংবাদিকসকলে একত্ৰিত হৈ পলাই অৰ্থাৎ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আমি খেৰণী থানাত সকলোৱে উপস্থিত হৈ পেলাই যি যোৱা ইংৰাজী 1 এপ্ৰিলৰ দিনা জাগিৰোডৰ যি আমাৰ সতীৰ্থ নজৰুল ইছলাম আৰু তুলসী মান্তাক অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাদেৱে যি টেলিফোন যোগে তেখেতসকলক ভাবুকি প্ৰদান কৰিছিলে সেই সন্দৰ্ভত আমি আজি অসম আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ৰ ওচৰলৈ খেৰণী থানাৰ জৰিয়তে আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু এইখিনিতে মই কওঁ যে পীযুষ হাজৰিকাৰ যি কৰ্মকাণ্ড এগৰাকী সন্মানীয় ব্যক্তি আইন ৰক্ষক তেখেতৰ মুখৰ পৰা যে সাংবাদিকসকলক ভাবুকি প্ৰদান কৰিছে সেয়া অতি দুৰ্ভাগ্যজনক অতি লজ্জাজনক সেয়া আমি পশ্চিম কাৰ্বি আংলং জিলাৰ সাংবাদিক সন্থা অৰ্থাৎ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ তৰফৰ পৰা তেখেতক তীব্ৰ গৰিহণা প্ৰদান কৰিছোঁ আৰু আমি দাবী কৰিছোঁ আজি স্মাৰক পত্ৰৰ জৰিয়তে যে পীযুষ হাজৰিকাক শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে আনহাতে সমগ্ৰ অসমৰ সাংবাদিকসকলক নিৰাপত্তা সুনিশ্চিত কৰিব লাগে চৰকাৰে এনেধৰণৰ আমি 3টা দাবী উত্থাপন কৰিছোঁ আৰু যি জাগিৰোড থানাত এজাহাৰ ৰুজু হৈ আছে সেই এজাহাৰৰ ভিত্তিত তেখেতক শীঘ্ৰে আটক কৰিব লাগে অসম আৰক্ষীয়ে গতিকে এইখিনি আচল কথা আৰু মই পুনৰ কওঁ তেখেতক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ West Kairbi Anglong Kheroni Thanalong DGP Phan Parapsi isi Pinpura Ronang Pajireglo Pinpura Lolong nili tumke jong ponneson lo ke damtang jangmi poni phai siarni Jagirut along BJP pen MLA ki thurdun Piyush Hajorika alangli nili tum jirpo Pherangkia jirpo aphan kether ke hap bangso puthaksi nili tum pini dak DGP Phan Panong si Pinpura Ronang Pajirlo la se nili tumge jong ponneson lo Piyush Hajorika Phan Prabjin pen akang sai padonangi la pen Pherangke tum phan isi pineng government pen siding pon nai nili tum Pinpura Long jong pon asi Prabjin pen Jagirur long FIR kipi bangso puthak DGP pen siding pon nai nili tum pini dak Pinpura Long jong pon asi inut public leader inut rar songjapo la si Pherangke phan kether puthak ke nili tum Pherangke butung tum ningduk lo asi aling tum pha alang li phan sodak pen pin rom pon lo busi nili tum pini West Kairbi Anglong Journalist Union West Kairbi Anglong District Committee pen si bangso puthak nili tum pin rem pon lo কা কৰিছো যোৱা আজি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আছিল সেই দিনটোতে মন্ত্ৰী সন্মানীয় মন্ত্ৰী আমি ক'ব লাগিব সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা দেৱে দুগৰাকীকৈ সংবাদকৰ্মীক প্ৰাণে মাৰা ভাবুকি দিছিল ইয়াৰ ভিতৰত হৈছে নজৰুল ইছলাম আৰু আনগৰাকী হৈছে তুলসী মান্তা গতিকে তেওঁক আমি ধিক্কাৰ দিছোঁ তেনেধৰণৰ কাণ্ডক তেওঁক ধিক্কাৰ দিছোঁ তেনেধৰণৰ কাম কৰিব নালাগিছিল চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁৰ এটা সন্মান আছে ৰাইজৰ আছে সৰ্বভাৰতীয় জানে যে চতুৰ্থ স্তম্ভৰ এটা মৰ্যাদা আছে স্থান আছে তেনে ক্ষেত্ৰত এগৰাকী মন্ত্ৰী হৈ কিয় তেনেকুৱা ধৰণৰ এটা মনোবৃত্তি লৈ তেনেকুৱা ধৰণৰ ভাবুকি দিব লগা হ'ল আচলতে মিছা কথাৰে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ হোৱা নাছিল এটা সত্য আৰু সত্য তথ্য ভিত্তিত আচলতে তেওঁলোকে যোনেই নকৰক যিকোনো সংবাদ মাধ্যমেই নকৰক কিয় কিন্তু সত্য তথ্য ভিত্তিত আচলতে বাতৰি এটা পৰিৱেশন কৰিছে তাৰ পিছত তেনে ধৰণৰ তেওঁ যি ভাবুকি প্ৰদান কৰিলে সি আচলতে গৰিহণাযোগ্য আৰু আমি অসম ৰাজ্যিক সাংবাদিক সন্থা পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ হৈ এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু মই ক'ব বিচাৰোঁ মই নহয় আমি সাংবাদিক মহলে ক'ব বিচাৰোঁ আচলতে জনপ্ৰতিনিধি যিকোনো জনপ্ৰতিনিধি হৈছে ৰাইজে বুটাম টিপি জ্বলোৱা এটা লাইট তেওঁলোকৰ কাৰ্যকাল হৈছে 5 বছৰ ৰাইজে যদি সেই লাইটটো জ্বলাইছে তেওঁলোকৰ কাৰ্যকাল 5 বছৰ যদি সেই
লাইটটোৰ যদি কোৱালিটি ভাল নহয় তে 5 বছৰ আগতো ফিউজ যাব পাৰে বা 5 বছৰৰ ভিতৰত ফিউজ যাব পাৰে 10 বছৰত তেওঁ যে জ্বলিব আকৌ সেইটোতো তেওঁ ডাঠি ক'ব নোৱাৰে গতিকে আমি ধিক্কাৰ দিছোঁ এনেকুৱা মন্ত্ৰীক আমি সঁচাকৈ গৰিহণা দিছোঁ আৰু আমি বিচাৰোঁ তেওঁক অতি শীঘ্ৰে যি জাগিৰোডত ইতিমধ্যে গোচৰ ৰুজু কৰিছে দুই সাংবাদিক বন্ধুৱে সেই গোচৰৰ ভিত্তিত তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে এয়াই হৈছে আমাৰ দাবী